প্ৰেম সময়ৰ আহ্বান, যি সকলোৰে বাবে সম্ভৱ। ই কেৱল আৱেগিক অনুভৱ নহয়, সীমাহীন জীৱনৰ অন্বেষণ। প্ৰতীক্ষাৰ বাট কাটি প্ৰেম আহে, গুলপীয়া সপোন হয়। প্ৰেম স্বৰ্ণীল আভা হৈ জিলিকি থাকে বুকুৰ গহন কোণত। অন্তঃকৰণেৰে তাক অনুভৱ কৰিব পাৰি। কেৱল মৰমেৰে দিব পাৰে জীৱনক পৰিপূৰ্ণতা। কিন্তু কেইজনে পায় মৰম আকলোৱা এনে ভাল পোৱা? ক্লাছ 2 আমাৰ প্ৰথম চিনাকি। একো জনাই নাছিলোঁ তেতিয়া প্ৰেম কি। হাইস্কুলীয়া জীৱনত ভৰি থৈছিলোঁহে মাত্ৰ। অনুভৱী আকৰ্ষণ হৈ ধৰা দিছিল তাই মোৰ দুচকুত। প্ৰথম প্ৰেমৰ আৱেশত বান্ধ খাই উঠিছিলোঁ মই। ভাৰ্গৱ মোৰ স্কুলৰে বেষ্ট ফ্ৰেণ্ড। সেয়ে তাৰ পৰা এই কথাবোৰ মই একো লুকুৱাই নাছিলোঁ। লাহে লাহে তাইৰ বান্ধৱী প্ৰিয়ংকাহঁতেও উমান পাইছিল মোৰ কথাবোৰৰ। কিন্তু এইবোৰৰ পিছতো মই ভিন্ন অজুহাত দেখুৱাই তাইৰ কাষ চাপিছিলোঁ। মোৰ জীৱনত মৌ মিঠা কৰিবলৈ কেৱল যে মাত্ৰ তাইয়েই আছিল, মৌনিতা। গোপনে মনে মনে তিয়াব খুজিছে মোৰ মন। ধিপ 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 বুকুতে উঠিছে নামিছে তোমাৰ নামৰে অনুৰণন। মোৰ আজিও মনত আছে তাইৰ লগত যেতিয়াই কথা পাতিছিলোঁ, মোৰ জেপত থকা সৰু চকলেট এটা তাইক দিছিলোঁৱেই। স্কুলৰ প্ৰতিটো অনুষ্ঠানতেই দুয়ো একেলগে অংশগ্ৰহণ কৰিছিলোঁ। তাই মোৰ লগত ভগাই লৈছিল ক্লাছৰ বহীৰ পৰা নোটছলৈ সকলোখিনি। এবাৰ স্কুলৰ প্ৰতিষ্ঠা দিৱসত এখন নাটকত আমাক হাজবেণ্ড আৰু ৱাইফৰ কেৰেক্টাৰ প্লে' কৰিবলৈ দিছিল। নাটক নকৰোঁ বুলি ক্লাছৰ ভিতৰতে লুকাই আছিলোঁ। ছাৰে মাতি নি জোৰ কৰা খৰা কৰাইছিল। আৰু সেইটো সূত্ৰহে আছিল। লগৰবোৰে আৰম্ভ কৰি দিছিল আমাক জোকাবলৈ। প্ৰেমৰে বৰষুণ বুৱাই লম, দেহে দেহে খেলিব পৰানে। গোলাপৰ পাহি যেন কুমলীয়া মৰম, কলিজাত সানি দিম তোমাকে। পাহাৰৰে চুৰি হৈ কৈ যাম তুমি আৰু মই। অনুভৱী বতাহে বতাহে অসীমৰ বিলীন হ'ম তুমি আৰু মই। দৌৰে দৌৰে উৰি যাম মৰম শিৱলৈ। তুমি 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 আৰু মই। তুমি 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 আৰু মই। দিনবোৰ এনেকৈয়ে পাৰ হৈছিল। মোৰ অপেক্ষাৰ সমাপ্তি ঘটাই সেই বিশেষ দিনটো আহিছিল। সেইদিনা আছিল 2013 চনৰ 5 ছেপ্টেম্বৰ। শিক্ষক দিৱস উপলক্ষে স্কুলত আয়োজন কৰিছিল অনুষ্ঠানৰ। আৰু আমাক সকলোকে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱনীৰ ওপৰত বক্তৃতা দিবলৈ নিৰ্বাচিত কৰিছিল। মই সেইদিনা স্কুল গৈহে গম পাইছিলোঁ যে বক্তৃতা ময়ো দিব লাগে। বক্তৃতা দিবলৈ মই একেবাৰে প্ৰস্তুত হৈ অহা নাছিলোঁ। একো উপায় নাপাই তাই প্ৰস্তুত কৰা বক্তৃতাটোৱে তাইৰ হাতৰ পৰা খুজিলে মুখস্থ কৰাৰ চেষ্টা কৰিছিলোঁ। কিন্তু প্ৰথমতে তাইৰ পাল পৰাত সকলোখিনি খেলি মেলি হৈ গৈছিল। তাইৰ বক্তৃতাটো ইমানেই ভাল হৈছিল যে ছাৰে সেইটো চাবলৈ ৰাখি থৈ দিছিল। ভয়ত মোৰ অৱস্থাটো চাবলগীয়া হৈছিল। মনে মনে ভাবিছিলোঁ আজি মৰিলোঁ। ইফালে মঞ্চত মোৰ নাম ঘোষণা কৰিছিল
আৰু ঠিক তেনেতেই বিশাল এইখন এইখন আৰে এইখন দেখোন কমপ্লিট তুমি দিয়া স্পেচ এইখন আকৌ তুমি ক'ত পালা ছাৰে এইখন ৰাখি থোৱা নাছিল জানো তোমাৰ কাৰণেই খুজি আনিছোঁ অঁ শুনা লগতে এইখনো লোৱা ঘৰত গৈহে পঢ়িবা কিন্তু মানে অকণমান স্পেচিয়েল লাহে লাহে গোপনে হিয়াৰ দুৱাৰ খুলি থোৱা ময়ো আহি জীৱন তাতে জিৰা সেইদিনা তাইৰ মোৰ প্ৰতি থকা মৰমবোৰ দেখি বৰ ভাল লাগিছিল চিঠিখনত কিনো আছে জানিবলৈ মনটো একেবাৰে উচপিচাই আছিল ঘৰত গৈ ৰুমত সোমাই প্ৰথমেই তাই দিয়া চিঠিখন খুলিছিলোঁ তাই লিখিছিল আজিলৈকে মোক ভাল পোৱা বুলি আনৰ মুখতহে শুনি আহিছোঁ মোক ক'বলৈতো তোমাৰ সাহসেই নাই গতিকে আজি মই তোমাক ক'ব খুজিছোঁ তোমাক সঁচাকৈ ভাল পাওঁ বিশাল আই ৰিয়েলি লাভ ইউ কি ক'ম কেনেকৈ ৰিয়েক্ট কৰিম একো ভাবিয়েই পোৱা নাছিলোঁ মনৰ আনন্দতে সেইদিনা ভাত কেইটামান বেছিকৈ খাই শুই গৈছিলোঁ পিছদিনা স্কুলত তাইৰ আগত লাজত ওলাব পৰা নাছিলোঁ তাৰ পিছদিনাৰ পৰাহে তাইৰ আগত কথা পতা আৰম্ভ কৰিছিলোঁ হাইস্কুলৰ দেউনা পাৰ হৈ কলেজ পালোঁ আমাৰ ৰিজাল্ট ভালেই আছিল 2 ষ্টাৰ পাইছিলোঁ তাই নগাঁৱৰ এখন জুনিয়ৰ কলেজ আৰু মই মৰিগাঁৱৰ এখন জুনিয়ৰ কলেজত নামভৰ্তি কৰিছিলোঁ আৰু ইয়ে আমাৰ মাজত হয়তো সৃষ্টি কৰিছিল দূৰত্বৰ নতুন কলেজ নতুন বন্ধু পাই তাই মোক লাহে লাহে পাহৰিবলৈ আৰম্ভ কৰিছিল দুখন ভিন্ন জিলাৰ ভিন্ন কলেজৰ বাবে আমি তেনেকৈ লগ পাবও নোৱাৰা হ'লোঁ 3-4 মাহ যোৱাৰ পাছত মই এটা এণ্ড্ৰইড ফোন ল'লোঁ হোৱাটছএপ আৰু ফেচবুকৰ জৰিয়তে পুনৰ আগৰ বন্ধুবোৰক লগ পালোঁ স্কুলীয়া বান্ধৱী জোনমণিৰ পৰা তাইৰ নম্বৰটো মই কালেক্ট কৰিলোঁ আৰু তাইক লগে লগে মেছেজ কৰিলোঁ আৰু তাই মোৰ মেছেজ কৰা গম পায় লগে লগে এটা ফোন কৰিলে বহুত কথা পাতিলোঁ সেইদিনা তেনেকৈ তাই ফ্ৰী হ'লে মোক মিছ কল দিয়ে আৰু মই কল কৰোঁ আকৌ আৰম্ভ হ'ল আমাৰ মাজত সেই মধুৰ সম্পৰ্কৰ দুচকুত তোমাৰে ছবি ও মোৰ হৃদয়তে মাথো তুমি পূজাৰ বতৰ আছিল তেতিয়া মা সৰস্বতীক আদৰিবলৈ প্ৰত্যেক কলেজেই নিজাববীয়াকৈ চেষ্টা কৰিছিল আমিও ব্যতিক্ৰম নাছিলোঁ পূজাৰ আগদিনা তাই মোক কল কৰি সিহঁতৰ কলেজলৈ মাতিছিল পূজাৰ ব্যস্ততাৰ বাবে যাব নোৱাৰাৰ অজুহাত দেখুৱাইছিলোঁ মই তাই বহুত কান্দিছিল সেইদিনা চাওঁচোন কি হয় বুলি কৈ ফোনটো মই থৈ দিছিলোঁ আৰু পিছদিনা মৌ কোৱা মেখেলা চাদৰযোৰত তোমাক কিন্তু বৰ ধুনীয়া লাগিছে কি ক'ত আছা তুমি তোমাৰ কাষতেই ঘূৰি চোৱাচোন পিছফালে আৰে তুমি ইয়াত কালি কিন্তু কোনোবাই নাহোঁ বুলি কৈছিল ছাৰপ্ৰাইজ কোনোবাই যদি মোৰ কাৰণে কান্দে মই নহাকৈ থাকিব পাৰিমনে যা এইটো আৰে এনেই নহয়তো মই তোমাৰ মৰমৰ বাবু যুগে যুগে বৈ যাব প্ৰেমৰ নদী পৃথিৱী হৈ ৰব আমাৰ সাক্ষী জনম জনম তোমাৰে হৈ কসম কসম তোমাৰে
দুয়ো আগবাঢ়ি গৈ থাকিলোঁ। HSৰ এক্সামো দিলোঁ। ৰিজাল্টটো ভাল হ'ল। এদিন হঠাৎ মন গ'ল ইনষ্টা একাউণ্ট খুলিবলৈ। মোৰ লগৰ বহুতৰে আছিল, মোৰহে নাছিল। একাউণ্টটো খুলি বহু কেইজনমানক চাৰ্চ কৰি থাকোঁতেই কেনেকৈ মোৰ ফটো ময়ূৰ নামৰ ল'ৰা এজনৰ একাউণ্টত দেখা পালোঁ। বহুকেইখনেই ফটো আছিল সিহঁতৰ। তাইক সুধিছিলোঁ ময়ূৰ কোন। তাই সহজভাৱেই কৈছিল তাইৰ ফ্ৰেণ্ড। কিন্তু মোৰ মনটোৱে কিবা মানা নাছিল। মই ময়ূৰক SMS কৰি সুধিছিলোঁ আৰু তাৰ ৰিপ্লাই পিছদিনা আহিছিল। ময়ূৰ, তোমাৰ পৰা মোৰ কিবা এটা জানিব আছিল। কি জানিব বিচৰা? মোক তুমি কেনেকৈ চিনি পোৱা? কেনেকৈ মানে? তোমাক কিয়? নাই, কেৱল জানিব বিচাৰিছিলোঁ। তাই মোৰ গাৰ্লফ্ৰেণ্ড। লাষ্ট 6 মান্থৰ পৰা আমি এটা ৰিলেশ্যনশ্বিপত আছোঁ। হেপ্পী থাকা তোমালোক। মোৰ ভাষা হেৰাই গৈছিল। নিজক স্থিৰ কৰি ৰাখিব পৰা নাছিলোঁ। ভাবিছিলোঁ কেনেকৈ ইমান ভুল হ'ব পাৰে তাইক চিনি পোৱা, কেনেকৈ অভিনয় হ'ব পাৰে আমি একেলগে দেখা সপোনবোৰ। কি যে কৰোঁ হাই হলো নিৰুপায়, কিদৰেনো মই থাকিমে জীয়াই। বুকুৰা মঠু বুকুতে শুকাই, দুখতো যে দুখ দিলে বিধাতাই। সেইদিনাই ইনষ্টা একাউণ্টত তাইক ব্লক কৰি মোৰ একাউণ্টটোৱে ডিএক্টিভেট কৰিছিলোঁ। ডিলিট কৰিছিলোঁ তাইৰ লগত উঠা সকলো ফটো। সেইবুলি স্মৃতিবোৰ জানো ইমান সহজে মোহাৰিব পাৰি? সৰস্বতী পূজাত উঠা এখন ফটো এতিয়াও মই মোৰ নিচেই কাষত ৰাখিছোঁ। ফটোখন চালেই অনুভৱ হয় কেনেকৈ কোনোবাই ইমান সহজে মিছাৰ আশ্ৰয় ল'ব পাৰে। সেই দিন ধৰি তাই মোক এদিনো যোগাযোগ কৰাৰ চেষ্টা নকৰিলে। মাজে মাজে ব্লগ খুলি মই চাওঁ কিবা আহিছেই নেকি, কিন্তু পিছত গম পালোঁ তাই নিজৰ নাম্বাৰো সলনি কৰিছে। আমাৰ মিউচুৱেল ফ্ৰেণ্ড ডিমিৰ পৰা কেতিয়াবা লওঁ তাইৰ খবৰ। তাই হেনো বহুত সুখত আছে এতিয়াও। মোৰ কথা ডিমিয়ে তাইক কয়, কিন্তু তাই কথাবোৰ একেবাৰেই গুৰুত্ব সহকাৰে নলয়। শেষত তাইক এটা কথাই ক'ম, তুমিয়ে মোৰ জীৱনৰ ফাৰ্ষ্ট ক্ৰাছ এণ্ড লাভ। আজিও তোমাক মই বহুত ভাল পাওঁ। মাজে মাজে আমাৰ ফটোবোৰো চাওঁ। তুমি এতিয়া যেনেকৈ আছা, যাৰ লগতে আছা, মাথো সুখী হোৱা। ভগৱানে তোমাক দীৰ্ঘায়ু কৰক। সুখী হৈয়ে ৰোৱা মই অবিহনে, এয়া মোৰে শুভ কামনা। লাহে লাহে আঁতৰাই আনি ললো মই মোক তোমাৰ পৰা। কিলো হ'ল সপোন সপোনেই ৰ'ল সাধনা, আজি যে আধৰুৱা হ'ল। মন যায় মন যায় মন যায়। বন্ধুসকল, প্ৰকৃততে সুখৰ ধাৰণাটোৱেই ব্যক্তিকেন্দ্ৰিক, নহয় জানো? এজনৰ বাবে বিশেষ হোৱাৰ মুহূৰ্তবোৰ আনজনৰ বাবে নহ'বও পাৰে, কিন্তু তথাপিও জীৱনে তেনেকৈয়ে বিচাৰি লয় প্ৰেমৰ মাদকতা। জীৱনে প্ৰতি মুহূৰ্ততে উপলব্ধি কৰে অপ্ৰাপ্তিটো থাকে প্ৰাপ্তিৰ বহুত সুখ। জীৱনত বিচৰা সকলোখিনিয়ে যে পাব লাগিব তেনেকুৱাতো কোনো কথা নাই। আচলতে কিবা এটা পোৱাৰ হাবিয়ে সেই ৰঙীন কৰিব পাৰে জীৱনটোক। নোপোৱাখিনিকে আধাৰ কৰি সময়বোৰক উৰিব দিয়াতকৈ সেইখিনিকে সৃষ্টিশীলতাৰে সজাই জীৱন জীয়াব পৰাটোহে প্ৰকৃতাৰ্থত সঁচা প্ৰেম। প্ৰেম বিষাদেৰে পূৰ্ণ এই কাহিনীটো আমালৈ বুলি প্ৰেৰণ কৰিছে বিশাল বৰাই নগাঁৱৰ পৰা। তেওঁৰ কাহিনীটোক নাটকীয় ৰূপ দি আমি উপস্থাপন কৰিছোঁ আপোনালোকৰ মাজত। কাহিনীটো প্ৰেৰণ কৰাৰ বাবে তেওঁক অশেষ ধন্যবাদ জনাইছোঁ। অনাগত দিনত প্ৰকৃত প্ৰেমে আপোনাৰ জীৱনটোক নকৈ সজাই তোলক, এয়াই আমাৰ আশা।
আপোনালোকেও যদি আপোনালোকৰ ষ্টৰিসমূহ আমাৰ চেনেলৰ জৰিয়তে প্ৰকাশ কৰিবলৈ বিচাৰে তেতিয়াহ'লে তলত থকা কমেণ্ট বক্সত এটা কমেণ্ট কৰক অথবা www.nayannikhilbora@gmail.com এই আইডিটোলৈ আপোনালোকৰ ষ্টৰিসমূহ প্ৰেৰণ কৰক আমি তাক নাটকীয় ৰূপ দি এনেকৈ আপোনালোকৰ মাজত প্ৰকাশ কৰিবলৈ সম্পূৰ্ণভাৱে চেষ্টা কৰিম